Hello everyone, কি খবৰ সকলোৰে নমস্কাৰ মোৰ চেনেল এছামিজ কিচেন এণ্ড ব্লগছ চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। তো বলক আমি আজি বনাম মাছৰ কালিয়া। তো আমি কেনেকৈ বনালো মাছৰ কালিয়া তাকে চাই লওকচোন আপোনালোকে। কালিয়া বনতে আমাৰ কি সামগ্ৰীৰ প্ৰয়োজন হ'ব সেইখিনি চাই লওক। আমাক লাগিব অলপ পিয়াজ বটা, অলপ মিহি মিহিকৈ কুটা পিয়াজ, বিলাহী, নহৰু আৰু অলপ সৰিয়হ। বগা সৰিয়হ ল'ব, জলকীয়া গুড়ি, হালধি গুড়ি আৰু জিৰা ধনিয়াৰ গুড়ি। এতিয়া মই মাছখিনি ভাজি লৈছোঁ। আপোনালোকে ইমান বেছি নাভাজিব, অলপ পাতলকৈ ভাজিলেই হ'ল। আপোনালোকে কেঁচাও বনাব পাৰিব, কিন্তু মই কেঁচা ভাল নাপাওঁ, সেইটো কাৰণে মই অলপ ভাজি লৈছোঁ। এতিয়া মোৰ মাছখিনি ভাজা হৈ গ'ল। এতিয়া মই গেছত কেৰাহী এখন পাতি দিছোঁ। কেৰাহীটো ভালকৈ গৰম হ'ব দি পেলাই এতিয়া মই তাতে তেল দি দিম। তেলখিনি ভালকৈ গৰম হৈ আহি গ'ল। এতিয়া মই ইয়াতে দি দিলোঁ অলপ আগতীয়াকৈ তেতেলী ৰাখি লৈছিলোঁ নহৰু, এইখিনি দি দিলোঁ। এতিয়া মোৰ নহৰুখিনি ৰঙচুৱা হৈ ভাজা হৈ গ'ল। এতিয়া মই মিহি মিহিকৈ কাটা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ লৰাই দি পেলাই ইয়াত অলপ নিমখ দি দিলোঁ, যাতে পিঁয়াজখিনি ভাল জলদি সিজি যায়। পিঁয়াজখিনি অলপ সিজি অহাত মই এতিয়া বিলাহীখিনি দি দিওঁ। আপোনালোকে ডাঙৰ বিলাহীও দিব পাৰে, মোৰ ঘৰত ডাঙৰ বিলাহী নাছিল কাৰণে মই কণ বিলাহীকে দি দিলোঁ। মই ঢাকনা দি অলপ ঢাকি দিছিলোঁ, যাতে বিলাহীখিনি অলপ সোনকালে সিজি আহে। ঢাকনা উল্টা পেলাই দেখিছে আপোনালোকে কেনেকৈ ধুনীয়া। এতিয়া মই বাতিত অলপ পিহি লোৱা পিঁয়াজ দি দিলোঁ। এইখিনিতে পিঁয়াজ দি পেলাই অলপ লৰাই দি দিলোঁ। এতিয়া মই সৰিয়হ যিখিনি বাতি লৈছিলোঁ সেইখিনি সৰিয়হ দি দিলোঁ ইয়াতে। এতিয়া মই গোটেইখিনি মছলা দি দিম ইয়াতে। মছলা দি পেলাই অলপ ভাজি লৈছোঁ। এতিয়া মই অলপ পানী দি দিছোঁ এইখিনিতে, যাতে তলফালে জ্বলি নাহে। পানী দি পেলাই অলপ লৰাই দি দিলোঁ। লৰাই দি পেলাই অলপ ঢাকনা দি ঢাকি দিছোঁ, যাতে পানীখিনি অলপ উতলি আহে। এতিয়া মোৰ পানী ভালকৈ উতলি আহি গ'ল। এতিয়া মই যিখিনি মাছ আগতীয়াকৈ ভাজি থৈছিলোঁ সেইখিনি মাছ দি দিম এইখিনিতে। মাছ ভাজা দি পেলাই এতিয়া মই কেইটামান জলকীয়া দি দিলোঁ। মই ফালি পেলাই দিয়া নাই, বেছি জ্বলা হৈ যাব, সেইকাৰণে মই গোটা গোটাই দি দিছোঁ। আপোনালোকে যিমানখিনি জ্বলা খায় সেই হিচাপত দি ল'ব আপোনালোকে। এতিয়া মাছখিনি হৈ গ'ল। মই অলপ ধনিয়া পাত ওপৰত ছটিয়াই দি দিছোঁ। খুবেই ভাল হয় খাওঁতে। ধনিয়া পাত দি পেলাই মই অলপ ঢাকি থৈছোঁ, যাতে ধনিয়া পাত গোন্ধটো মাছৰ ভিতৰত সোমাই খুব ভাল লাগে খাওঁতে ধনিয়া পাতৰ গোন্ধ। দেখিছেনে মোৰ এতিয়া তৰকাৰীখিনি ৰেডি হৈ গ'ল। খুব ধুনীয়া হৈছে। যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নতুন এটা